বৰ্তমান সময়ত অসমৰ সকলোতকৈ ডাঙৰ সমস্যাটোৱে হৈ পৰিছে বিজয় গুপ্তা। কিন্তু কিয় বিজয় গুপ্তা ডাঙৰীয়াই বৰ্তমানৰ অসমৰ হৃদপিণ্ড সদৃশ মধ্য গুৱাহাটীৰ পৰা 2026 বৰ্ষৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। এই যে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে, এইটোৱে অসমীয়া ভৱিষ্যতৰ বাবে, অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে এটা সমস্যা ৰূপ কৰিছে। কাৰণ মধ্য গুৱাহাটীৰ এই অঞ্চলত অসমীয়াৰ সংখ্যা তৃতীয় স্থানত আহে। মুখ্য সমস্যাটোৱে হৈছে যে অসমৰ জনগাঁথনিৰ এই সাল সলনিৰ উদাহৰণে হৈছে মধ্য গুৱাহাটী। অসমত বৰ্তমান 48% মানুহেহে অসমীয়াক মাতৃভাষা হিচাপে কয়। আজি অসমত অসমীয়া সংখ্যালঘু হবলগীয়া হৈছে। এটা সময়ত জাতি মাটি ভেটি শ্লোগানেৰে সৈতে 460 জন শ্বহীদৰ ৰক্তৰে সৈতে গঢ়ি উঠিছিল অসম গণ পৰিষদ। কিন্তু সেই অসম গণ পৰিষদৰ আজিৰ বৰ্তমানৰ স্থিতি কি, অঞ্চল পটপটভাৱে উপলব্ধি কৰিছো। বিদ্যাগিৰি ৰায়চৌধুৰীয়ে 1940 দশকত কৈ থৈ গৈছিলে যে অসমীয়া সমাজ বা অসমীয়া জাতিটো এদিন এই বহিৰাগত গোষ্ঠীসমূহৰ পৰা পদত পৰিব। আজি এই উল্লেখিত বাক্য যেন অসমীয়া ভৱিষ্যতৰ বাবে, অসমীয়া আহিবলৈ জন্মৰ বাবে এক অভিশাপ ৰূপে থিয় দিছে। এটা সময়ত গুৱাহাটীৰ এই সমষ্টিৰ পৰা হেম বৰুৱা, দীনেশ গোস্বামীৰ দৰে ব্যক্তিয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু কালক্ৰমত আজি বহিৰাগত গোষ্ঠীৰ ব্যক্তিসকলে অধিক শক্তিশালী হৈ এই কসবা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। এনে দৃশ্য অসমৰ বাবে নতুন নহয়, আগতেও এনে দৃশ্য সংঘটিত হৈছে। অসমৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে অসমক ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে পৰিচিত হৈছিল। কিন্তু সেই সময়ত অসমৰ উন্নতি কোনো বিশেষভাৱে দেখা নাযায়। কাৰণ অসমৰ যি দুৰ্ভাগ্য, অসমৰ দুখ দুৰ্দশা, এয়া কেৱল এজন অসমীয়াতকে আন কোনো জাতিৰ লোকে বুজিব নোৱাৰে। নদীৰ কাষৰ গৰাখহনীয়াৰ ভয়াৱহতাতকৈও অসমীয়া জাতিৰ স্খলন অতীতভাৱে আগবাঢ়িছে। সময় থাকোঁতেই যদি অসমীয়া জাতিটো একতাৰ বান্ধোনেৰে বান্ধ খায়, জাতি মাটি ভেটিৰ শ্লোগানেৰে সৈতে আগ নাবাঢ়ে, তেনেহলে নিজ চকুৰ আগতে এই বহিৰাগত গোষ্ঠীৰ ভয়াৱহ বানৰ কবলত নিজ জাতিটোক জাহ এৰি দিব লাগিব। ই এটা অপ্ৰিয় হলেও চিৰন্তন সত্য যে অসমত নিজ জাতিটোক এটা ন ৰূপত ৰূপ দি আৰু অধিক শক্তিশালী কৰিবৰ বাবে সাহিত্য, জাতীয় সংস্কৃতি আৰু অৰ্থনৈতিক দিশটোক অধিক শক্তিশালী কৰি তোলাটো নৱপ্ৰজন্মৰ এক দায়িত্ব।